আমি কৈ দিব বিচাৰিছো যে এই আপোনাৰ তেল দালি চাউলৰ ৰাজনীতি বন্ধ কৰক চাউলৰ ৰাজনীতি বন্ধ কৰক আমাক ন্যায় লাগে উই ৱান্ট জাষ্টিছ আমি জাষ্টিছ বিচাৰিছো অসমবাসী ৰাইজে অসমীয়া যুৱ মঞ্চই আমাক লাগে ন্যায় আৰু আমি বিচাৰিছিলো ন্যায় এই যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এই দুটা কালপিতক অতি ফাঁচি দিব লাগে নহ'লে এনকাউণ্টাৰ কৰিব লাগে চিধা চিধি কথা আৰু তেখেতক আমি আগতেও কৈছো যে তেখেতে যদি আইনৰ বেৰপাকত লাগি তেখেতে যদি এনকাউণ্টাৰ কৰিবলৈ ফাঁচি দিব আমাক চমজাই দিয়ক ৰাইজক আমি কি কৰিব লাগে কৰিম আৰু এটা কথা আমি স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছো যে এই তাত যিকেইটা কালপিত সেই জাহাজখনত যিকেইটা কালপিত আছিলে সেই আৰক্ষণত যিকেইটা কালপিত আছিলে তনয় ফুকন অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা ৰূপ কমল কলিতা সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা ৱাজিদ আহমেদ এইকেইটা এতিয়ালৈকে অহা নাই তাত খিকিন্দালি কৰি আছিলে সেই ট্ৰেইনখনৰ অৱস্থাই জাহাজখনত থাকোঁতে তেওঁলোকে হাঁহি আছিলে আমাৰ জুবিনে যেতিয়া তাত পানীত ডুবি আছিলে আৰু তেওঁ কি কৈছে যে অসমৰ ৰাইজে সহযোগ কৰক আমি তেখেতলোকক আনিব পৰা নাই আৰু তেখেতলোকৰ ভিজা পাছপৰ্ট কেঞ্চেল কৰি দিয়ক তাততো তেওঁলোকে স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ নাই নিজে কুকুৰৰ নিচিনাকে দৌৰি আহিব লাগিব সকলো ৰাজনৈতিক দলে হওক যোনে হওক দলে হওক আমি এটাই কথা ক'ব বিচাৰিছো যে জুবিন দাক লৈ পলিটিক্স নকৰিব জুবিন দাক লৈ পলিটিক্স নকৰিব জুবিন আমাৰ আবেগ বিবেক আমাৰ হিয়াৰ মতো গতিকে আমি এটাই কথা ক'ব বিচাৰিছো যে জুবিন দাক লৈ ৰাজনীতি খেল নেখেলিব জুবিন দাক লৈ ৰাজনীতি নকৰিব আমি অসমবাসী ৰাইজে বিচাৰিছো যে চিধা চিধি এই কালপিত দুটাক এনকাউণ্টাৰ কৰি দিব লাগে চিধা কথা স্পষ্ট কথা অন্যথা ফাৰ্ষ্ট ট্ৰেকৰ আদালতে আনি অতি শীঘ্ৰে ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে আৰু যিকেইটা ছিংগাপুৰত এতিয়ালৈকে লুকাই আছে তেওঁলোকে অহা নাই এইকেইটাকো আনিব লাগে আৰু আমি জানো আমি দেখিবলৈ পাইছো যে কালি পাৰফিউম দিয়াৰ কিবা ব্যৱস্থা কৰিছে কিবা গৰম ৰুটি ভাজি লৈ গৈছে ভাত লৈ গৈছে এইবিলাক কেনেকুৱা কথা আৰু আমি সৌখিনিলৈকে দেখি আছিলো যে তেওঁ বলডেজাৰ চলাই অবৈধ মাটি মুক্ত কৰিছে অবৈধ মিয়া খেদাক তেওঁ বলডেজাৰ চলাব পাৰে কিন্তু আমাৰ জুবিন গাৰ্গক যোনে হত্যা কৰিলে সেইকেইটা ঘৰত বলডেজাৰ চলাব নোৱাৰে সৰু সুৰা চুৰ ডকাইতক গুলিয়াব পাৰে আৰু এই যে আমাৰ হিয়াৰ মতুক যোনে মাৰি পেলালে সেইকেইটাক গুলিয়াব নোৱাৰে সেই কেনেকুৱা কথা দুখীয়াৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই কি গোপন বুজাবুজি আছে আমি বুজি পোৱা নাই কি ৰহস্য আছে কিন্তু এটাই কথা বিচাৰিছো উই ৱান্ট জাষ্টিছ ফৰ জুবিন দা আৰু জুবিন দাই ন্যায় পাব লাগিব চিধা কথা স্পষ্ট